হেল্ল' গাইজ, মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিছে 3টা আৰু যাবলৈ ওলাইছোঁ আমি কামাখ্যা মন্দিৰলৈ। আৰু এতিয়া আহি পাই গ'লোঁ, এয়া ব্ৰিজ পালোঁ। তো ব্ৰিজৰ পৰা আৰু যাব লাগিব, আৰু অলপমান যোৱাৰ পাছতে পামগৈ কামাখ্যা মন্দিৰ। তো ব'লক। আৰু এতিয়া আহি পাই গ'লোঁ মন্দিৰ। আৰু আমি যিহেতুকে 3টা বজাত আহিছোঁ, তো গোটেইখন আন্ধাৰে হৈ আছে। তো এতিয়া আমি ইয়াৰ পৰাই গৈ লাইন পাতিব লাগিব। আৰু এইফালে দেখা পাইছে পূৰা লাম্বা লাইন লাগিছে, এনেকৈ লাইন পাতি গৈ আছোঁ। আৰু এটা কাউণ্টত এনেকুৱাকৈ আমাক এখন পাছ দিছে, আৰু পাছখন লৈ আকৌ লাইন পাতিব লাগিব। তো আকৌ লাইন পাতি গৈ আছোঁ। আৰু 3:30ৰ পৰা আমি লাইনত ধৰিছোঁ, আৰু এয়া 11টা বজাত আমি মেইন মন্দিৰ দৰ্শন হৈছোঁ। তো মেইন মন্দিৰ দৰ্শন হৈ আহি ইফালে আমাৰ বাহঁতে ছাগলী বলি দিব। তো ইয়াত ছাগলী বলি দিবৰ কাৰণে লৈ আহিলে। অৱশ্যে মই এইখিনি গোটেই দেখুৱাব নোৱাৰিলোঁ, কাৰণ এইটো মই অলপ ভয় কৰোঁ, নিজেও চাবৰ কাৰণে ভয় কৰোঁ, আৰু সেইকাৰণে মই গোটেইখিনি নেদেখুৱালোঁ। আৰু এতিয়া বলি পৰ্ব শেষ হোৱাৰ পাছত অকণমান ইয়াত বহিছোঁ, গোটেইখিনি ৰেষ্ট লৈছোঁ। এইটো অকণমান চাৰিওফালে ঘূৰি এয়া আমি যাবলৈ ওলাইছোঁ ঘৰ। তো 3টা বজাতে গৈছিলোঁ মন্দিৰ, আৰু আমি ঘৰ পাইছোঁ নেক্সট দুপৰীয়া দিনৰ 3টা বজাত। পূৰা 12 ঘণ্টা। মন্দিৰত যোৱাবোৰে হয়তো গম পাইছে যে তাত মেইন মন্দিৰ দৰ্শন হ'বলৈ কিমান লাইন পাতিব লগা হয়। আমিতো 3:30টাৰ পৰা লাইন পাতিছোঁ। 3:30টাৰ পৰা লাইন পাতি পূৰা 11টা বজাত আমি মেইন মন্দিৰ সোমাইছোঁ। তো এইখিনিয়ে আছিল মোৰ মিনি ব্লগ। যদি